নমস্কাৰ আজি এই ভিডিওটি অতি গুৰুত্বপূৰ্ণ হ'ব খুব বাৰ্তাবাহক এটা ভিডিও মই প্ৰস্তুত কৰিছো আশা কৰো আপোনালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চাব আৰু এই ভিডিওটোৱে আপোনাৰ সন্তানৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব আপোনাৰ সন্তানৰ জীৱন পৰিক্ৰমা খলাই দিব পৰা এটা ভিডিও আপোনাৰ মন মগজু আপোনাৰ চিন্তাধাৰা খলাই দিব পৰা এটা ভিডিও আৰু এই ভিডিওটোত কি আছে বিষয়বস্তু মই আপোনালোকক দেখুৱাম আৰু বিষয়বস্তুখিনি জানিবৰ বাবে মই আপোনালোকক ভিতৰলৈ লৈ যাব বিচাৰিম এগৰাকী বিশেষ ওচৰলৈ আমি যাবলৈ আহিছো আৰু সেই ছাত্ৰজন কোন আপোনালোকক মই পৰিচয় কৰাই দিম আপোনালোকে নিশ্চয় গম পাইছে যে বৰ্তমান এখন ছুটি ছবি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত এখন ছবি আৰু তেওঁ অষ্ট্ৰিয়ালৈ আমন্ত্ৰিত হৈছে তেওঁৰ ছবিখন নিৰ্বাচিত হৈছে আৰু সেইগৰাকী হৈছে আমাৰ উত্তৰ গুৱাহাটীৰ এগৰাকী মেধা সম্পন্ন ছাত্ৰ উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত পঢ়িছিল তেওঁ প্ৰাক্তন ছাত্ৰ অৰুণাভ হাজৰিকাৰ বিষয়ে জানিবলৈ হলে আমি লৈ যাব লাগিব মই অৰুণাভ হাজৰিকাক চিনাকি কৰাই দিম আপোনালোকক এইগৰাকী হৈছে আমাৰ ছাত্ৰ অৰুণাভ হাজৰিকা আপোনালোকক মই অৰুণাভ হাজৰিকাৰ বিষয়ে সবিশেষ কথাখিনি জনাম যে এই যিখন ছুটি ছবি কেনেদৰে তেওঁ কৰিবলৈ মনস্থ কৰিলে ছবিখন কি কিমান সময় গোটেইখিনি কথা আপোনালোকে জানিব পাৰিব আৰু এই ভিডিওটোত অতি গুৰুত্বপূৰ্ণ কথা ক'ব আৰু এটা বিশেষ পৰিচয় আছে অৰুণাভৰ আপোনালোকে জানি আচৰিত হ'ব উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ অৰুণাভ 2019 বৰ্ষত তেওঁ 96% পাইছিলে 96% পাই তেওঁ উত্তীৰ্ণ হৈছিলে মেট্ৰিকত আৰু কটন বিদ্যালয়ৰ পৰা তেওঁ হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হৈ বৰ্তমান দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়নৰত হৈ আছে গোটেই কথাখিনি আমি জানিম অৰুণাভ হাজৰিকাৰ বিষয়ে জনাৰ আগমুহূৰ্তত আপোনালোকক মই কিছুমান অতি গুৰুত্বপূৰ্ণ বস্তু দেখুৱাব বিচাৰিম অৰুণাভ হাজৰিকাৰ জীৱনত মানে তেওঁ যিবোৰ সন্মান পাবলৈ সক্ষম হৈছিল তেওঁ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত অকল অভিনয়ৰ লগতে জড়িত নহয় এগৰাকী ভাল চোকা মেধাৱী সম্পন্ন ছাত্ৰই নহয় বিভিন্ন দিশৰ লগত জড়িত আৰু এইসমূহ আপোনালোকে নিশ্চয় দেখিছে এয়াই হৈছে অৰুণাভ হাজৰিকাৰ কৃতিত্বৰ পৰিচয় গতিকে এইসমূহ তেওঁ স্কুল লাইফৰ পৰাই এইবিলাক ক্ষেত্ৰৰ লগত জড়িত হৈ এইবোৰ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে এয়া আপোনালোকে দেখিছে আৰু তেওঁ ছুটি ছবিখনৰ পোষ্টাৰখনো মই দেখুৱাম আপোনালোকক সেইদিনা আছিল ৰবিবাৰ ছবিখন তেওঁ কেনেদৰে কৰিবলৈ মনস্থ হৈছে বা কেনেদৰে তেওঁ আগবাঢ়িছিল কেনেদৰে কি হৈছে সবিশেষ কথাখিনি মই জনাম এতিয়া আহক আমি কথা পাতো অৰুণাভ হাজৰিকাৰ লগত এয়া হৈছে আমাৰ মাজত অৰুণাভ হাজৰিকা অৰুণাভ হাজৰিকাৰ বিষয়ে আমি জানিম আপোনালোককো জনাম অৰুণাভ হাজৰিকাই এই যিখন ছুটি ছবি আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ অষ্ট্ৰিয়ালৈ নিৰ্বাচিত হৈছে এওঁৰ এই ছবিখন আৰু আপোনাৰ এটা খুব বিশেষত্ব আছে 8 মিনিটৰ সময় এখন ছুটি ছবি তেওঁ এই ছবিখন কেনেধৰণে পৰিকল্পনা কৰিছিলে কেনেধৰণে নিৰ্মাণ কৰিছে গোটেইখিনি কথা মই অৰুণাভ হাজৰিকাৰ মুখেৰে জনাব বিচাৰিম প্ৰথমতে মই অৰুণাভ হাজৰিকাৰ পৰিচয়টো আপোনালোকৰ মাজত দি ল'ব বিচাৰিছো অৰুণাভ তোমাৰ পৰিচয়টো প্ৰথমতে দৰ্শকসকলক কৈ দিয়া হয় নমস্কাৰ মোৰ নাম অৰুণাভ হাজৰিকা মই 2019 চনত শংকৰদেৱ নিকেতন উত্তৰ গুৱাহাটীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা লগতে কটন বিশ্ববিদ্যালয়ৰ পৰা 2021 বৰ্ষত 96.3% এই নম্বৰেৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা লগতে কটন বিশ্ববিদ্যালয়ৰ পৰা 2021 বৰ্ষত 97% 97% নম্বৰেৰে মই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয় বৰ্তমান মই দিল্লী বিশ্ববিদ্যালয়ৰ ৰামজাছ কলেজত গণিত বিভাগত স্নাতক মহলাত অধ্যয়ন কৰি আছো নিকেতনখনৰ কাৰণে নহয় আৰু লাহে লাহে অৰুণাভ সমগ্ৰ বিশ্ব সমগ্ৰ ভাৰতবৰ্ষৰ বাবে গৌৰৱ হওক সেইটো আমাৰ আশীষ সদায় থাকিব এতিয়া আমি মূল বিষয়টোলৈ আহিছো মূল বিষয়টো হৈছে যিখন ছবি আমেৰিকা যুক্তৰাষ্ট্ৰৰ অষ্ট্ৰিয়া নামৰ সেই ঠাইটুকুৰালৈ নিৰ্বাচিত হৈ আহিছে গতিকে এই ছবিখন কৰিম বুলি মনলৈ আহিল বা মনস্থ কৰিলা আৰু ছবিখনৰ বিষয়ে কিছু কথা যদি তুমি জনাব বিচৰা নিশ্চয়কৈ আচলতে খুব কম সময়ৰ ভিতৰত কৰা এটা কাম যোৱা বৰ্ষৰ শেষৰ ফালে আপোনাৰ গুৱাহাটীত জীৱন শিলা নৈ মহোৎসৱ মানে কটন বিশ্ববিদ্যালয়ত পঢ়ি থাকোতে ন 21ৰ শেষৰ ভাগত পৰীক্ষা দি ঠিক কৰিছে তেনেকুৱা সেই সময়ত কাইট ৰিভাৰ ফেষ্টিভেল আছিল তেওঁলোকৰ এটা কণ্টেষ্ট এটা আছিল শ্বৰ্ট ফিল্ম কণ্টেষ্ট এটা আৰু মই খুব শেহতীয়াকৈ গম পাওঁ আৰু সময়ো খুব কম আছিলে গতিকে সেই কম সময়ৰ ভিতৰতে মই কিবা এটা কৰিম বুলি মনস্থ কৰিলো আৰু সেইখিনি সময়তে নীলমণি ফুকনদেৱে তেখেতে জ্ঞানপীঠ বঁটা লাভ কৰে কাব্যৰসী নীলমণি ফুকনদেৱ সেইখিনি সময়ত তেখেতৰ কবিতাৰ সৈতেও মই মানে ভালেখিনি জড়িত হৈ পৰো ভালেখিনি কবিতা পঢ়িবলৈ পাওঁ তোমাৰ মনত প্ৰতিক্ৰিয়া আনিলে নে যে মই এনেকে কিবা এটা কৰিব পাৰিম কবিতাৰ ওপৰত কিবা এটা হয়তো হ'ব পাৰে মই তেনেকে ভাবিলো আৰু মানে কাব্যশ্ৰী নীলমণি ফুকনদেৱৰ কবিতা উপবাদ্য হিচাপে লৈছা ন তেখেতৰ আপোনাৰ মানে কবিতাবোৰ পঢ়িলেই আচলতে আপোনালোকে গম পাব যে কবিতাবোৰত মানে
অলৰেডি তাতে চিনেমেটিক ভিউ এটা আছে, চিনেমেটিক ইফেক্ট এটা আছে। গতিকে মই সেই বিশেষ কবিতাটো সেইদিনা আছিল দেওবাৰ বুলি এটা কবিতা, সেই কবিতাটো বাছি ললো। সেই কবিতাটোৰ যি বক্তব্য, সেই বক্তব্য আচলতে খুবেই গভীৰ আৰু সাম্প্ৰতিক সময়ত। গতিকে একেবাৰে আচলতে মানে সূক্ষ্ম বিশ্লেষণ তেখেতৰ। গতিকে সেই বস্তুখিনি অধ্যয়ন কৰিলো, কিছুদিন অধ্যয়ন কৰিলো। কাৰণ কবিতা বুলি ক'লে তাৰ পৰিসৰটো বিৰাট। এনে যদি জানিব বিচাৰো সেই কবিতাটো কিমান মিনিটৰ, পঢ়িব লাগিলে কিমান মিনিট? কবিতাটো খুব কম সময়ত শেষ কৰিব পাৰি, 1-1.5 মিনিট তেনেকুৱা মানে শেষ কৰিব পাৰি। মই কবিতাটোক আধাৰ হিচাপে লৈ মই আচলতে এটা আপোনাৰ কাহিনী ঠিক নহব পাৰে, কিন্তু কাহিনীৰ নিচিনাকে এটা মানে ভিজুৱেলাইজেশ্যন এটা কৰাৰ চেষ্টা কৰিছো কবিতাটো। হয়, সম্পূৰ্ণ পৰীক্ষামূলকভাৱে কামটো কৰিছো। গতিকে নাজানো কি হয়। ঠিক আছে, আপোনালোকে নিশ্চয় গম পালে কথাখিনি। আৰু এটা ইয়াতে ডাঙৰ কথা যে সংলাপবিহীন এই চুটি ছবিখন 2.5 মিনিটৰ। আৰু মই জানিব পৰা অনুসৰি গুৱাহাটী বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰী এগৰাকীয়ে অভিনয় কৰিছে, কেন্দ্ৰীয় যিটো চৰিত্ৰ আছে তাত। আৰু আমাৰ অসম জাতীয় বিদ্যালয়ৰ এগৰাকী 9ম শ্ৰেণীৰ ছাত্ৰ, সেই ছাত্ৰজনে দৃশ্যগ্ৰহণ কৰিছে। তুমি মানে এই দুগৰাকীক আগতীয়াভাৱে চিনাকি আছে তোমাৰ লগত? মই দৰাচলতে অভিনয়ৰ দিশটোৰ লগত মই জড়িত। এই পৰিচালনাৰ দিশটোত মই খুব শেহতীয়াকৈ নামিছো। গতিকে অতি শেহতীয়াকৈ আমি ছবি এখনৰ কাম কৰিছিলো, সেই বিষয়ে অতি শীঘ্ৰে জনাম বাৰু। সেই ছবিখনৰ ছেটত আচলতে মই লয়নক লগ পাওঁ, লয়ন ৰঞ্জন শইকীয়া। সি মোৰ বন্ধুৰ নিচিনা, ভাইটিৰ নিচিনা। গতিকে সিও এই দিশটোৰ লগত যথেষ্ট আগ্ৰহী, সিও ভাল অভিনেতা, লগতে এই দিশটোৰ লগত সি যথেষ্ট তাৰ আগ্ৰহ আছে। গতিকে আমি দুয়োজনে মানে এটা আইডিয়া এটা ভাবিলো এনেকুৱাকে কিবা এটা কৰিব পাৰি বুলি। আৰু সেই খুব কম দিনতে, 2-3 দিনতে। আৰু ভায়লিনা ডেকা তেখেত এগৰাকী ভাল অভিনেত্ৰী, মোৰ সহপাঠী আছিল কটন বিশ্ববিদ্যালয়ৰ সময়ত, আৰু বহু আগৰে পৰা জানো তেখেতক। কটন বিশ্ববিদ্যালয়তো তেখেতে 2020 বৰ্ষৰ দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰী আছিল বিশ্ববিদ্যালয় সপ্তাহৰ। গতিকে তেওঁ খুব কম সময়তে তেওঁ কৰিলে। গতিকে এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰত তোমাৰ কাৰণে এইটো সঁচাকে সৌভাগ্য, আৰু যিহেতুকে প্ৰথম তোমাৰ হাতৰ সৃষ্টি এটাকে সেই অভিনয় জগতখনৰ থ্ৰু দি তুমি ওলাই যাব পৰা এটা ৰাস্তা দেখিছা। আৰু সেই ৰাস্তাটোত তুমি এই কবিতাটো বাছি লৈছা। এইখন হৈছে সেইদিনা আছিল দেওবাৰ, এইখনে হৈছে সেই চুটি ছবিখনৰ পোষ্টাৰ। গতিকে এই ছবিখনৰ বাবে তুমি এইটো নিৰ্বাচিত কৰিছা। যিয়ে নহওক, বাকী বহুখিনি এৱাৰ্ড পাইছে। এৱাৰ্ডৰ কাৰণে এইখিনি চাৰ্টিফিকেট আপোনালোকে চাব পাৰে। অফিচিয়েল প্ৰিমিয়াৰ হৈছে গুৱাহাটী 14th কিবা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ সম্পন্ন হৈছে। আৰু তাৰ উপৰি আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰিয়ালৈ নিৰ্বাচিত হৈছে এইখন চিনেমা। আৰু নৱেম্বৰত যিটো প্ৰগ্ৰেম হবলগীয়া আছে, সেই প্ৰগ্ৰেমটোৰ বিষয়ে তুমি অকণমান কৈ দিয়া। তাত আচলতে ভালেমান ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছে। আৰু অতি শেহতীয়াকৈ অক্টোবৰ মাহত অষ্ট্ৰিয়াত হবলগীয়া আপোনাৰ 24th ইণ্টাৰনেশ্যনেল ইউথ মিডিয়া ফেষ্টিভেল UP বুলি, তালৈ ছবিখন আমন্ত্ৰিত হৈছে। আৰু তেওঁলোকে অলপতে তেওঁলোকৰ যি প্ৰস্তুত কিতাপ আছিল তাত তেওঁলোকে জনাইছে, যোৱা 21 তাৰিখে জনাইছে যে এই বৰ্ষত কম্পিটিশ্যন ছেকশ্যনত প্ৰদৰ্শিত হবলগীয়া একমাত্ৰ ভাৰতীয় ছবি। আৰু নৱেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ষ্টুডেণ্ট ইম্পেক্ট ফিল্ম ফেষ্টিভেল, এইটো লৰেলটো মই দেখুৱাই দিছো। এইখন ফিল্ম ফেষ্টিভেললৈ নৱেম্বৰ মাহত আমন্ত্ৰিত হৈছে। আৰু তেওঁলোকৰ এইবাৰ ফেষ্টিভেলটো অনলাইন অনুষ্ঠিত হ'ব নিউয়ৰ্ক চহৰত পলিঅ' ভাইৰাছৰ সংক্ৰমণৰ বাবে। গতিকে তেনেকুৱাকৈ লাগি আছো। ঠিক আছে, তোমালৈ অভিনন্দন। সঁচাকে ভাল লাগিল তোমাৰ সফলতা। আমি সদায় আছো তোমাৰ কাৰণে, আমাৰ আশীষ সদায় থাকিব। এতিয়া মই অকণমান এই কথাখিনিৰ পৰা বাহিৰত ঠিক নহয়, খুব গুৰুত্বপূৰ্ণ, যিহেতুকে উঠি অহা নৱপ্ৰজন্মৰ বাবে খুব দৰকাৰী কথা কেইটামান। প্ৰথম কথা হৈছে, তুমি যিহেতুকে 96% পাই মেট্ৰিকত উত্তীৰ্ণ হবলৈ সক্ষম হৈছিলা, তাকো শংকৰদেৱ শিশু নিকেতন উত্তৰ গুৱাহাটীৰ ভিতৰত এখন আগশাৰীৰ বিদ্যালয় অসমীয়া মাধ্যমৰ। গতিকে আহি থকা নৱপ্ৰজন্মৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে, দশম হওক দ্বাদশ হওক, সেই ছাত্ৰ ছাত্ৰীখিনিক তুমি শৈক্ষিক জীৱনটোত অকণমান সফল হ'ব পৰাকৈ কিদৰে পঢ়িলে তেওঁলোকে অকণমান তোমাৰ দৰে তেনেকে পাৰ্চেণ্টেজ পাবলৈ বা তাতকৈও বেছি ষ্টেণ্ড কৰিবলৈ কৰিব লাগিব, কেনেকে পঢ়িলে তেওঁলোকে সেইখিনি পাবলৈ সক্ষম হ'ব? টিপছ যদি তুমি 4-5টা বা যি পাৰা কৈ দিয়া তেওঁলোকৰ সহায় হোৱাটো। বুজিছো। আচলতে টিপছ বুলি তেনেকৈ ক'বলগীয়া নাই। আচলতে সকলোৱে নিজৰ নিজৰ ধৰণে পঢ়ে। গতিকে মই মোৰ ফালৰ পৰা যদি কিবা ক'বলগীয়া থাকে, মই এইটোৱে ক'ম যে পঢ়া শুনাৰ দিশটো এইটো নহয় যে
কৰি যিবোৰ কাম কৰি ভাল পায়, কোনোবাই খেলি ধুলি ভাল পায় বা কোনোবাই অন্যান্য কিছুমান দিশত তেওঁলোকৰ আগ্ৰহ আছে, সেই দিশবোৰক যাতে গাপ দি কেৱল পঢ়িম বুলি মানে বহি থাকিলে মানে তেতিয়া পঢ়াটোকো তেওঁলোকে গুৰুত্ব দিব নোৱাৰে বা আন যিটো দিশ আছে সেই দিশটোৰ লগতো তেওঁ ওতঃপ্ৰোতভাৱে জড়িত হ'ব নোৱাৰে। গতিকে ভাল ফলাফল এটা মানে সকলোৱে বিচাৰে যিহেতু, গতিকে ভাল ফলাফল এটা লাভ কৰিবলৈ দৈনন্দিন যি মানে নিয়মিতভাৱে যি পঢ়া শুনা কৰা হয় সেইটো বৰ্তাই ৰাখিলে যথেষ্ট। আৰু অভ্যাসটো লাগিবই, পৰীক্ষা বুলি ক'লে যিহেতু এটা বেলেগ এটা হয় কথাটো। সিলেবাছ অনুযায়ী যিখিনি থাকে সেইখিনি সময়মতে কৰিব লাগিব। পঢ়াৰ কিবা টাইম টেবুল আছে নেকি যে ইমান ঘণ্টা বা ইমান সময় পঢ়িব লাগিব, এনেকুৱা কিবা আছে নেকি? নিয়মিত পঢ়া শুনাটো আচলতে খুবেই দৰকাৰ, কাৰণ যিটো এটা কণ্টিনিউটি এটা থাকে সেইটো যদি ব্ৰেক হৈ যায় আচলতে পঢ়া শুনাত যথেষ্ট প্ৰভাৱ পৰে তাৰ। গতিকে দিনটোত মানে বিভিন্ন কাম থাকে, বহু সময়ত ব্যস্ততাও থাকে, গতিকে তাৰ মাজতো অলপ হলেও সময় ওলাই দিনটোত যিখিনি পঢ়ুৱালে, নিকেতনত যিখিনি পঢ়ুৱাই সেইখিনি যদি এবাৰলৈ যদি আওৰাব পাৰে, সেই বস্তুখিনি যদি এবাৰলৈ যদি মানে মনস্থ কৰিব পাৰে, তেতিয়া সেই বস্তুটোৱে যথেষ্টখিনি সহায় কৰিব। আৰু সময় হিচাপে কবলৈ গলে যেতিয়া ছাত্ৰ ছাত্ৰীসকল যিহেতু এতিয়া ডাঙৰ হৈ আহিছে, তেওঁলোকে মানে নিজে গম পোৱা হৈ যায় তেওঁলোকৰ যিটো দায়িত্ববোধ, গতিকে সময়টো 6-7 ঘণ্টা তেনেকুৱা তেওঁলোকে নিজাকৈ গম পাই যায়। মানে আল্টিমেটলি এনেকুৱা আৰু ধৰা পঢ়াৰ কোনো নিৰ্দিষ্ট টাইম টেবুল নাই, মন যেতিয়া যায় তেতিয়া পঢ়িব লাগে, আৰু ধৰা নিয়মিত চিলেবাছ কমপ্লিট কৰিব লাগে বা পঢ়াৰ আগ্ৰহটো মনত বা লক্ষ্যটো স্থিৰ কৰি আগুৱাব লাগে, সেইখিনি তোমাৰ কথা আৰু ন? ঠিক আছে, তেনেহলে আশা কৰো এইখিনি কথাই নিশ্চয় সহায় কৰিব। ইয়াৰ পিছত শেষৰ এটা প্ৰশ্ন তোমাক কৰিব বিচাৰিম। তুমি যেনেকৈ তুমি এতিয়া বৰ্তমান ছাত্ৰ, তুমি ডিগ্ৰী গণিত বিভাগত কৰি দিল্লী ইউনিভাৰ্চিটিত, গতিকে নৱপ্ৰজন্মৰ ল'ৰা ছোৱালী যিখিনি আছে সেই ল'ৰা ছোৱালীখিনি পঢ়াৰ উপৰিও কেৰিয়াৰটো গঠন কৰিবৰ বাবে কেনেকুৱা ধৰণে আগবাঢ়িলে নিজৰ কেৰিয়াৰটো গঠন কৰিব পাৰিব, সেনেকুৱা ক্ষেত্ৰত যদি তুমি উঠি অহা প্ৰজন্মক অকনমান পৰামৰ্শ হিচাপে ক'ব পাৰা। হয়, এতিয়া কি হৈছে বৰ্তমান সময়ত আপোনাৰ কেৰিয়াৰ বুলি ক'লে মানে আগতে আমি যি ধৰণে ভাবিছিলো এটা বা খুব বেছি দুটা আমাৰ মাজত মানে চইচ এটা আছিল যে কেৰিয়াৰ বুলি ক'লে সেই দুটা বা সেই দুটা তিনিটা তাৰ ভিতৰতে আমি কিবা এটা মানে বাছি ল'ব লাগিব। এতিয়া আচলতে দেখিছো মানে সেই মানে পৰিসৰটো বিৰাট বেছি বৃহৎ হৈ গৈছে, আৰু যিকোনো ক্ষেত্ৰতে আচলতে কেৰিয়াৰ গঢ়াটো মানে যথেষ্ট মানে সহজ হৈ পৰিছে, আৰু মানুহে সেইটো আঁকোৱালি লৈছে। আৰু যেতিয়া মানে নিজৰ কিবা এটা প্ৰতিভা আছে বা কোনো এটা দিশৰ প্ৰতি আগ্ৰহ আছে, মেইনলি থিম কৈছা তুমি প্ৰতিভাৰ ওপৰত গুৰুত্ব দিব লাগিব ন? সেইটো কৈছো, ভাল কৰি ভাল পোৱা কাম হয় কৰি ভাল। আৰু কাৰণ যিটো কাম কৰি আপুনি নিজে ভাল নাপাব, সেইটো কামত আপুনি যিমানে ধৰক সা সুবিধা নাপাওক, তথাপি সেই কামটো কৰি আপুনি সুখী হ'ব নোৱাৰিব। গতিকে যিসমূহ কাম কৰি ভাল পায় সেইসমূহ কামত আৰু অধিক গুৰুত্ব দিয়ক, সেই কামটোক কিদৰে আৰু অধিক নতুনত্বৰে সেই দিশটোত যিবোৰ কাম হোৱা নাই এতিয়ালৈ কি ধৰণে আৰু মানে নতুন নতুন পথ দেখুৱাব পাৰি, সেই ধৰণে যদি কাম কৰিবলৈ চেষ্টা কৰে তেনেহলে মই নিশ্চয় ভাবো এটা ভাল কেৰিয়াৰ নিশ্চয়কৈ গঢ় ল'ব। আৰু এতিয়া মানে এনেকুৱা হৈছে আমি বহুতে কথা পাতি আছো এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিৰ কথা, নতুন যি শিক্ষানীতি আহি আছে তাতো সেই বিষয়ে যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে। গতিকে এই দিশত আচলতে বহুতখিনি স্কোপ ওলাইছে, বহুতখিনি কেৰিয়াৰ মানে গঠন কৰিবৰ বাবে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি লৈও যে আচলতে বহুতখিনি কাম কৰিব পাৰি, এটা ভাল কেৰিয়াৰ এটা গঠন কৰিব পাৰি। আৰু সেই বিষয়ে আৰু সেই দিশত আমাৰ যথেষ্ট ভাল উদাহৰণো আমাৰ হাতত আছে বৰ্তমান সময়ত অসমৰ পৰা বুলি ক'লে। গতিকে মই ভাবো সেইধৰণে আগবঢ়াওক, কেৰিয়াৰটো এটা ভাল কেৰিয়াৰ গঢ় ল'বলৈ হলে নিজৰ মা দেউতাৰ লগতো কথা পাতক, আৰু প্ৰথমে নিজৰ মনটোক সোধক নিজে কি কৰি ভাল পায়। গতিকে একজেক্টলি অৰুণা হাজৰিকাই খুব সুন্দৰ কথা কৈছে। আশা কৰো নৱপ্ৰজন্মৰ আদৰ্শ হব এই কথাখিনি লৈ যদি আগুৱাব বিচাৰে আপুনি বা আপোনাৰ সন্তানক যদি অৰুণা হাজৰিকাই কোৱাৰ নিচিনা আপুনি কেৰিয়াৰ গঠনত গুৰুত্ব দিয়ে, মই ভাবো নিশ্চয় এটা ভাল ফলাফল লাভ কৰিব আপোনালোকৰ সন্তানে বা আপুনি। তাৰ মানে অৰুণা হাজৰিকাৰ কথা হৈছে এইটো যে যিটো প্ৰতিভা থাকে নিজৰ মনটোক প্ৰথমতে সুধি লওক কি কৰি ভাল পায়, কাৰণ মানুহে আগুৱাবলৈ হলে সেই কামটোত আগ্ৰহ থাকিব লাগিব, ইণ্টাৰেষ্ট থাকিব লাগিব। আগ্ৰহ যেতিয়া থাকে সেই বিষয়টোত মানুহজনে নিশ্চয় আগুৱাই যাব পাৰিব। গতিকে প্ৰথমতে নিজক সোধক কি কৰি ভাল পায় আপোনাৰ সন্তান বা আপুনি, সেই কৰ্মটোত মনোনিৱেশ কৰিবৰ বাবে আপুনি নিজকে সাজু কৰি তোলক। আৰু বৰ্তমান সময়ছোৱাত বিভিন্ন স্কোপ আছে, অকল চুটি ছবি নিৰ্মাণ কৰি বা অকল শিক্ষা দীক্ষা লৈয়ে যে কিবা হ'ব পাৰিব সেইটো কথা নহয়। মনটোক প্ৰথমতে সৃষ্টিশীল কৰি তোলক, আপোনালোকে কি কৰি ভাল পায় সেইখিনি কৰক, তাৰপিছত অৰুণা হাজৰিকাই কোৱাৰ নিচিনাকৈ আপোনালোকে আপোনালোকৰ সন্তানক গঢ় দিয়ক। মই ভাবো তেনেকৈ আপোনালোকৰ সন্তানে ভৱিষ্যতে এগৰাকী সুনাগৰিক হ'ব পাৰিব আৰু ভাল ফলাফল দেখুৱাব পাৰিব। গতিকে আজি আমি সময়ৰ তাগিদাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ অনুষ্ঠানটো ইমানতে শেষ কৰিম বুলি ভাবিছো।
শেষত অৰুণা হাজৰিকাক সকলোৱে আশীৰ্বাদ কৰিব। উত্তৰ গুৱাহাটীৰ এগৰাকী মেধাৱী ছাত্ৰ মই প্ৰথমতেই পৰিচয় কৰাই দিছো। অকল অভিনয়তে নহয়, অৰুণা হাজৰিকা সামগ্ৰিক গুণৰ অধিকাৰী, সকলো গুণ আছে। তাই অভিনয় কৰি ভাল পায়, খুব ভাল কবিতা লিখে, গল্প লিখে, এগৰাকী ভাল সাহিত্যিক বুলি ক'ব পাৰি। আৰু মই দেখুৱাইছো এই কৃতিত্ব, তেওঁ কিমান কৃতিত্ব এইবিলাক এই ছাত্ৰ অৱস্থাতে, তেওঁ ডিগ্ৰীৰ ছাত্ৰ হয়। এই ডিগ্ৰী পঢ়ি থকা সময়খিনিতে ইমানখিনি কৃতিত্ব অৰ্জন কৰিছে। গতিকে তাতে আপোনালোকে ধৰি ল'ব পাৰে কিমান কেনেকুৱা এজন সৃষ্টিশীল মনৰ ছাত্ৰ। আমাৰ অনুষ্ঠানটো ইমানতে সামৰিব বিচাৰিছো। অৰুণা হাজৰিকাক আশীৰ্বাদ কৰিব সকলোৱে, যাতে সকলোৰ মন জয় কৰি অৰুণা হাজৰিকা এটা সময়ত অকল উত্তৰ গুৱাহাটী নহয়, সমগ্ৰ ভাৰতবৰ্ষতে যাতে জিলিকি ৰ'ব পাৰে এইজন ছাত্ৰক আশীৰ্বাদ কৰিব। নমস্কাৰ। মোৰ কাষতে এখেত হৈছে অৰুণা হাজৰিকাৰ মাতৃ আৰু একমাত্ৰ ভণ্টি। গতিকে মই মাতৃমুখৰ পৰা জানিব বিচাৰিম যে কেনেকুৱা অনুভৱ। শুনিটো খুবেই ভাল লাগিছে। মানে পঢ়া শুনাৰ লগতে এইবিলাক কামতো মাজে সময়ে জড়িত হৈ থাকে। আৰু সৰুৰ পৰাই মানে প্ৰথম শ্ৰেণী মানতে সি নিউজ লাইফৰ স্কুল উইজ বুলি প্ৰগ্ৰেম এটা কৰিছিল। আৰু সেই তেতিয়াৰ পৰাই তাৰ সাহসটো এতিয়ালৈকে কমি যোৱা বুলি আমাৰ মানে কি অনুমান হোৱা নাই। আৰু নহয়, সামগ্ৰিকভাৱে সকলো দিশতে আগুৱাই লৈ গৈছে। আৰু এয়া কেৱল আপোনাৰ আৰু দেউতাকৰ বাবে, এইটোতো ক'বই লাগিব। বাকী আমাৰ শিক্ষাগুৰুসকলৰ আশীৰ্বাদটো আছেই, তাৰ লগত সেইটো আৰু ক'ব নালাগে বাৰু। প্ৰথম শ্ৰেণীত যেতিয়া প্ৰগ্ৰেম কৰিছিলে মানে স্কুল উইজত, সি যেতিয়া মানে প্ৰগ্ৰেম কৰিবৰ কাৰণে ইমানে চাপৰ আছিল মানে ভাবিবই নোৱাৰি। সেইটোৱে প্লাছ পইণ্ট। তেতিয়াৰ দিনৰ প্ৰধান আচাৰ্য যিজন আছিলে পদ্মলাল আচাৰ্য, তেখেতে মানে তাক মানে চকীত উঠাই দিয়ে আৰু চকীত উঠাই দি পেলাই তেনেকে কৰিব দিয়ে। সেইটোৱে কিন্তু তাৰ প্লাছ পইণ্ট। আজিৰ দিনটো মাকৰ পৰা আমি জানিব পাৰিলো কিমান সুখী। ক'বই নালাগে, এগৰাকী সন্তানৰ মানে সফলতাত মাক দেউতাক কিমান সুখী হ'ব পাৰে, সেয়া সকলোৱে বুজি পায়। ঠিক আছে।